আপোনালোকে চাই আছে নিউজ আছাম ইউটিউব চেনেল। আপোনালোকে সুস্থ থাকক, ভাল থাকক আৰু চাই থাকক মোৰ ইউটিউব চেনেল নিউজ আছাম। এখন এখন নতুন ৰেচিপি আহি থাকে আমাৰ চৰকাৰৰ যুক্তি। মোৰ কেইটামান প্ৰশ্ন আছে, মোৰ নহয় আমাৰ ৰাইজৰ, মোৰ ওচৰে পাজৰে যিখিনি মানুহ থাকে আমি কথা পাতো, সেইখিনি আমাৰ প্ৰশ্ন কেইটামান আছে, যিটো প্ৰশ্ন তাৰমানে সংবাদ মাধ্যমে নুসুধে। তাৰমানে সেই প্ৰশ্নকেইটাৰ উত্তৰ লাগে আমাৰ শাসকীয় দলত যিখিনি নেতা আছে, আমাৰ যোনে SOP বনাই আছে, আমাক যে যুক্তি সহকাৰে এইকেইটা প্ৰশ্নৰ উত্তৰ দি দিয়ক, আমি বুজি পাম। ঠিক আছে, আপোনালোকে কওক, এই যে আপোনালোকে প্ৰথমতে 3টাৰ পৰা কাৰ্ফিউ, তাৰপিছত 4টা, তাৰপিছত 5টা, এতিয়া 6টাৰ পৰা, মানে আপোনালোকে যে এই 1 ঘণ্টা কৰিছে, এইটো কেনেকুৱা কৰোণা ভাইৰাছ বা আপোনালোকৰ কি যুক্তিত আপুনি কৰিছে যে যিটো এতিয়া আপুনি 6টাৰ পৰা কাৰ্ফিউ, 6টালৈকে মই যদি ডিউটি কৰোঁ, 6টালৈকে 5টালৈকে মই ডিউটি কৰোঁ, তাৰপিছত মোৰ কৰোণা নহয় বা মোৰ হোৱা চান্স কম আছে, কিন্তু 8টালৈকে মই ডিউটি কৰিলে কৰোণা হোৱা চান্সটো আছে, মানে কৰোণা হোৱা বহুত চান্স আছে। কিয় এই 1 ঘণ্টাত কি মানে কি পাৰ্থক্য আহি যায় 1 ঘণ্টাটোত? তাৰমানে আপোনালোকৰ যুক্তি কি? আপোনালোকে যে 1 ঘণ্টা কমাই গৈ আছে, তাতে যুক্তিটো কি আছে? প্ৰথম কথা হৈ গ'ল, সেইটো এটা আমাক বুজাই দিয়ক আপোনালোকে। আমি অভিযোজন মানুহ, আমাৰ ইমান জ্ঞান নাই, আপোনালোকৰ সমান আমি জ্ঞানী মানুহ নহয় যিহেতু, হয় নাই? আপোনালোকেতো বহুত পাৰদৰ্শী নেতা একেবাৰে, হয় নাই? ঠিক আছে, আপোনালোকে আমাক বুজাই দিয়ক। দ্বিতীয় কথা, আপোনালোকে ক'ব বাইকত 2জন উঠিব নোৱাৰে, 2জন আকৌ ল'ৰাহে দেই, মানে 2জন ল'ৰা, হেৰি নহয়, ছোৱালী 2জনী যাব পাৰে, ছোৱালীৰ লগত ল'ৰা এজন যাব পাৰে, ল'ৰাৰ লগত ছোৱালী এজনী যাব পাৰে, একো প্ৰব্লেম নাই। যদি মই কিবা কাৰণত মোৰ কালিগটোক লৈ আহিলো, বোলো যিহেতু তেলৰ দাম 100 টকা, এতিয়া দুখন বাইক ওলাই আহিলেতো বাটো লাগিবই ন, হয় নাই? তো আমি যিহেতু মানে বোলো কালিগটোক মই লৈ গ'লো, বা আমাৰ যিহেতু ওচৰত একেলগে কাম কৰা লগৰটোক লৈ আহিলো, ঠিক আছে, ঘৰৰ ওচৰত থকাটোক লৈ আহিলো, তো আমি ল'ৰা উঠিলে আপোনালোকক জৰিমনা দিব লাগিব। মানে এইটো কিয় কৰোণা ভাইৰাছটো আমাক ল'ৰাবিলাকক ইমান বেয়া পায় যে ছোৱালীকেইটাৰ প্ৰতি ইমান মেহেৰবান দেই? আকৌ এইটো কি ভাইৰাছ? এইটো কি যুক্তি আছে যে ছোৱালী উঠালে একো নহয়, ল'ৰা যদি আমি 2জন উঠাও, ল'ৰা যদি 2জন উঠো বাইকৰ পিছৰ চিটখন আমি দৰকাৰ হ'লে খুলি দিব লাগিব, ঠিক আছে, কিন্তু জৰিমনা দিব লাগিব আপোনালোকক। এইটো কি যুক্তি? কি মানে যুক্তিটো আমাক বুজাই দিয়ক, বেলেগ নালাগে, ঠিক আছে। থাৰ্ড কথা হ'ল আপোনালোকে আন্তঃজিল্লা বন্ধ কৰিছে, আজিৰ পৰা অলপমান শিথিলতা দিছে। আজিৰ পৰা শিথিলতা কি দিছে আকৌ, মানে আপুনি প্ৰাইভেট গাড়ী লৈ আহিব পাৰিব আন্তঃজিল্লা, ঠিক আছে, ইমাৰ্জেঞ্চি কামত, তাকো ভেকচিনেশ্যন থাকে, কিবা কিবি আছে আৰু, হয়, কিবা কিবি আছে, কিন্তু গুৱাহাটীলৈকে আহিব নোৱাৰে, গুৱাহাটীৰ পৰা ক'তো যাব নোৱাৰে। কামৰূপ মেট্ৰ'ত এইটো মানে কামৰূপ মেট্ৰ'ত এপ্লিকেবল নহয় এইটো, ঠিক আছে। মোক এইটো বুজাওক, এতিয়া নগাঁৱৰ পৰা যদি আপোনালোকৰ লৱাৰ আছাম চাইড ক'ৰবাত যাব লাগে, বৰপেটা নলবাৰী ক'ৰবাত, আপাৰ আছাম নগাঁৱৰ পৰা বা আপাৰ আছাম যোৰহাটৰ পৰা, তেতিয়া আপুনি গুৱাহাটী ষ্টপ হ'বই লাগিল, তো নোৱাৰে, সেইটো লজিকো বাৰু, ঠিক আছে। কিন্তু আৰু এটা কথা, আন্তঃজিল্লা বন্ধ, কিন্তু আপুনি ট্ৰেইনেদি বিহাৰ হওক, আপুনি ট্ৰেইনেদি দিল্লী হওক, মুম্বাই হওক, য'ৰ পৰা ইচ্ছা, প্লেনেদি আপুনি আমেৰিকাৰ পৰা ইচ্ছা কৰিলে আহিব পাৰে গুৱাহাটীত, এতিয়া কোনো প্ৰব্লেম নাই। প্লেন আৰু ট্ৰেইন আৰু এয়াৰপৰ্ট আৰু ৰেল ষ্টেচনত তাৰমানে ক'ভিড নহয়, ঠিক আছে। এইটো আমাৰ যুক্তিটো আমাক বুজাই দিয়ক, মানে কিহৰ কাৰণে যে অকল ৰোড ট্ৰান্সপৰ্ট কৰিলেহে। আজি মই ISBTত আমাৰ ড্ৰাইভাৰবিলাকৰ এটা মানে ইণ্টাৰভিউ চালোঁ, বেচেৰাহঁতক দেখি কিনে মোৰ মানে নিজৰ বেয়া লাগি গৈছে। সিহঁতে কান্দো অৱস্থা, সিহঁতে কৈছে ইমান দিন ধৰি আমাৰ বন্ধ, আমাৰ পিনে চৰকাৰে চকু মেলি চোৱা নাই কিয়, আমি চলিম কেনেকৈ? সিহঁতৰ যিটো মানে ইনকাম চ'ৰ্চ হয়, সেইটো হ'লে এনেকৈ গাড়ী চলাই সিহঁতে চলে, হয় নাই? কিন্তু আপোনালোকে ৰোড ট্ৰান্সপৰ্ট বন্ধ কৰি থৈছে, আপোনালোকে কি যুক্তিত বন্ধ কৰিছে সেইটো বুজাই দিয়ক। যে ৰেলেদি ট্ৰেইনেদি যদি মানুহ আহে, বিহাৰৰ পৰা হওক, ক'ৰবাৰ পৰা হওক, য'ৰে পৰা নহওক, দিল্লী, মুম্বাই, বেংগলোৰ, য'ৰে পৰা নহওক, প্লেনেদি আহিব পাৰে, গুৱাহাটীত আহিব পাৰে, বা যিকোনো জেগাতে আমাৰ অসমৰ আহিব পাৰে, তেতিয়া একো নহয়, তেতিয়া আমাৰ ক'ভিড নহয়। কিন্তু ৰোড ট্ৰান্সপৰ্ট যদি কৰে তেতিয়া ক'ভিড হ'ব। আপোনালোকৰ যুক্তিটো কি? আপোনালোকে প্ৰথমতে তেলৰ দাম বঢ়াই দিব, তাৰপিছত আপোনালোকে সিদিনা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনত আপুনি অজুহাত দিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেই সদনত অজুহাত দিছে যে হেৰি টোল গেটৰ কথা ওলাইছে। টোল গেটৰ কথা ওলাওঁতে কৈছে বোলে আগতে আপোনালোকে ৰাস্তা বেয়া আছিলে, আমি ৰাস্তা ভাল কৰি দিছোঁ, আগতে 2nd গিয়াৰ 3rd গিয়াৰত চলিছিলে, আজিকালি ৰাস্তা ভাল হৈ গৈছে, 4th গিয়াৰ 5th গিয়াৰত চলে, তো আপোনালোকৰ তেলটো বাছিল নে নাই? তো তেলটো বাছিল যিহেতু সেই পইচাটো গভৰ্ণমেণ্টক দিব লাগিব, আল্টিমেটলি তেলটো বাচক বা নাবাচক, মানে আগতে বাচা নাছিল, তেতিয়াও দিছিলে, এতিয়া বাচিছে, তো দিব লাগিব, ফাৰ্ষ্ট কথা এটাকে, ঠিক আছে। কিন্তু আপুনি নিজে ক'ব এতিয়া 4th গিয়াৰ 5th গিয়াৰত চলিব, কিন্তু আপুনি আকৌ নিজে বনাব যে 40 নহয়, এতিয়া 60 চাগে স্পীড লিমিট দিব, নেশ্যনেল হাইৱেত 60। তো এতিয়া মানে কথাটো হ'ল 5th গিয়াৰত আপুনি 5th গিয়াৰত চলাব পাৰিব, কিন্তু 60 উঠাব নোৱাৰে, জৰিমনা দিব লাগিব, সেইটো এটা কথা। মানে লজিক কি? আপোনালোকে যে এইবিলাক নিয়মবিলাক বনায়, আপোনালোকৰ যুক্তি কি? যুক্তিটো আমাক বুজাই দিয়ক। মানে আমাক আমি ৰাইজক, আমিতো অভিযোগ মানুহ ন, আমাৰ ইমান জ্ঞান নাই। আমাক আপোনালোকে যেতিয়া প্ৰেছ কনফাৰেন্স কৰক, সংবাদ মাধ্যমৰ ফ্ৰণ্টত আহক, আহি কিনে আমাক বুজাই দিয়ক যে আমি এইটো যুক্তিত এইটো কাম কৰিছোঁ, এনেকুৱা। কাৰণ আমি মানে কি আপোনালোকৰ তেতিয়া আমি প্ৰশ্নও নুসুধো, আমি বুজি পাম, ঠিক আছে, কাৰণ আমিতো একো নিয়ম চিয়ম ভংগ কৰা নাই ন, কথাটোতো তেনেকুৱা। এতিয়া তো আপোনালোকে কৈ আছে বোলে দুটা বহিব নোৱাৰে, আপোনালোকে আন্তঃজিল্লা এইটো বন্ধ কৰিছে, ৰেল চেল চব খোলা থৈ দিছে, একো যুক্তিয়ে নাই, মানে ঠিক আছে, 1 ঘণ্টা কমাই গৈছে, কোনটো যুক্তিত? মানে কি যুক্তিত? য'ত দিল্লী, মুম্বাই নিচিনা জেগাত য'ত মানে
ইমান কভিড হৈছিলে, ঠিক আছে। গুগলত চাৰ্চ কৰি চাব পাৰে 25,000লৈকে ডেথ ৰেট গৈছে দিল্লীত, ঠিক আছে। এতিয়া দিল্লী 6 AM পৰা 10 PM লৈকে খোলা, দিল্লী মুম্বাই পুৰা ফুল খোলা। আমাৰ অসমতে কি ইমান কভিড আছে যিটোৰ কাৰণে আপোনালোকে খুলিব পৰা নাই, 1 ঘণ্টাহে কমাই গৈ আছে। আমাক যুক্তিটো খালি বুজাই দিয়ক, ঠিক আছে। আপোনালোকে প্ৰেছ কনফাৰেন্সত আহক, আমি একো বিৰোধ কৰিব যোৱা নাই, বিৰোধ আমি মাস্ক নিপিন্ধাকে থাকিম বুলি কোৱা নাই, আমি আপোনালোকৰ নিয়ম নামানো বুলিও কোৱা নাই, আমিতো মানিয়ে আহিছো, নামানাকেতো থাকিব নোৱাৰো ন, কাৰণ আমাৰতো সেইখিনি সক্ষমতা নাইয়ে, হয় নাই। কিন্তু আপুনি এইখিনি আপোনালোকৰ পাৰদৰ্শী নেতা, যিকোনো এজন নেতাই আমাক যুক্তি সহকাৰে এইটো বুজাই দিয়ক, কাৰণ আমি এইটো কাৰণে এইটো কৰিছো, তাৰমানে এইটো বুজাই দিয়ক। আমি এটলিষ্ট বুজি পাম মানুহক যে এইটো লজিক আছে, ঠিক আছে। কি যুক্তিত আপোনালোকে কৰি আছে সেইটো আমাক বুজাই দিয়ক। যিটো দিল্লী মুম্বাইত ইমান ডেথ ৰেট আছিলে সেইটো এতিয়া পুৰা খোলা, কিন্তু অসমত খুলিব পৰা নাই। কিন্তু লাহেকে যেতিয়া ইলেকশ্যনটো আহিব, এতিয়া য'ত আপোনালোকৰ পাতিব বাকী আছে, তেতিয়া কভিডটো নোহোৱা হ'ব, সেইটো আমি বুজি পাওঁ বাৰু, এইখিনি নুবুজা নহয়। ইমানো মূৰ্খ নহয় যিমান আপোনালোকে আমাক ভাবে। পঞ্চায়ত ইলেকশ্যন অহাৰ লগে লগে কভিডটো নোহোৱা হ'ব, সেইটোও আমি বুজি পাওঁ, ঠিক আছে, সেইটো কথা নাই। কিন্তু আপোনালোকে এইটো আমাক যুক্তি সহকাৰে এইটো কথা বুজাই দিয়ক, ঠিক আছে। আৰু আপোনালোকে ৰাইজকটো মূৰ্খ বুলি ভাবে, বুজি পাইছো, কিন্তু আপোনালোকে নিজক ৰজা বুলি কিয় ভাবিব ধৰিছে আমি গম নাপাওঁ। আমি ৰাইজ হয়, আমি ভোট দিওঁ আপোনালোকক, ঠিক আছে। আমি ৰাইজ হয়, আমি স্বাধীন ভাৰতৰ এটা এজন ৰাইজ হয়, আপোনালোকক ভোট দি কেনে আমি উঠাইছো, কিন্তু আপোনালোকে নিজকে ৰজা বুলি ভাবি লৈছে, নেতা বুলি ভবা নাই কিন্তু দেই। সেই যুক্তিটো আমাক বুজাই দিয়ক এতিয়া। কিয় আমি 1 ঘণ্টাত কি পাৰ্থক্য আছে, কিয় 9টালৈকে খোলা নহয়, কিয় 8টালৈকে খোলা নহয়, 1 ঘণ্টা কমাই গৈছে, কি যুক্তিত, ঠিক আছে। কিয় আপোনালোকে বাইকত ল'ৰা বহিব নোৱাৰে, ছোৱালী বহিব পাৰে, কি যুক্তিত। আন্তঃজিল্লা বন্ধ, কিন্তু আপোনালোকৰ ট্ৰেইনেদি আৰু প্লেনেদি আহিলে কোভিড নহয়, কিহৰ কাৰণে কোভিড, কি অকল ৰাস্তাত ঘূৰি ফুৰে নেকি, আপোনালোকে কি যুক্তিত বুজাই দিয়ক আমাক, সেইখিনি বুজাই দিয়ক, আমি বুজি পাম। এইখিনি প্ৰশ্নৰ উত্তৰ দিয়ক আমাক। কোনটো পাৰদৰ্শী নেতাত আপোনালোকৰ আছে, কোনটো তাত কি যুক্তি আছে, আমাক বুজাই দিয়ক। ধন্যবাদ। ল'ৰাজনে সঠিক প্ৰশ্ন আগবঢ়াইছে চৰকাৰৰ ওচৰত, আমাক কমেণ্ট কৰি জনাব। থেংক ইউ ৱাচিং আৰু লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব।